বেলেগ মানুহে গম পালে ইমান ডাঙৰ ছোৱালী ইমান দেৰিলৈকে শুই থকা বুলি গম পালে এহাতলৈকে দাঁত উলিয়াই উলিয়াই হাঁহিব সিহঁতে ইমান কাম কৰাই কৰিছে বুঢ়ী কৰিছে মোৰ লগৰ ছোৱালীবোৰ ইমান গাভৰু হৈ আছে ইমান ধুনীয়া হৈ আছে মোক সিহঁতে কাম কৰাই মাৰিছে গম পাবি যেতিয়া তহঁতৰ লগৰ ল'ৰা ছোৱালীবিলাক ঘৰলৈ আহিব বোলে ক'ব এই বাবা কিমান বুঢ়ী হ'ল তেতিয়া গম বেলেগ দিনা বুলিও নালাগে আজি সূৰ্য গ্ৰহণ সোনকালে উঠি 8টা বজাৰ ভিতৰত ভাত পানী চব খাই ৰেডি হ'ব লাগে নাই সিহঁতৰ সেইটোতো প্ৰব্লেম অকলে মাক চাকৰ আছোঁ চিন্তাই নাই অকলে চব কাম কৰি নদিব ঘৰত আছে কাক বকিছেনো ইমান আমাৰ শনিকিটা কিয় উঠা নাই নেকি ইমান দেৰিলৈকে মই ভাবিলো আজি যে গ্ৰহণ সেইকাৰণে মানে এতিয়াই বোলো গাখীৰকণ দি আহোঁ আৰু আপোনাৰ হাতৰ চাহকণ খাই যাওঁ আপোনাৰ হাতৰ চাহকাপ নাখালে যে গোটেই দিনটো মোৰ মাথাটো টিঙাই থাকে দুপৰীয়া ভাত খাইছো খাই যোৱা ৰাতিপুৱা চাহৰ খোলাটোতো মোৰ ঘৰতে যিকণ গাখীৰ দিয়ে গোটেইকণে এইপাতিক চাহ খোৱাওঁতে গৈছে ইমান দেৰিলৈকে ছোৱালী মানুহ শুই থাকিলে ভাল নালাগে তাই যে সোনকালে উঠে আমাৰ চিম্পি আকৌ ৰাতিপুৱাই উঠিলে আজি যে কিবা যোগ দিয়ে নে কি যে মানে হেৰি ৰাতিপুৱাই দেউতাকক কুটুৰি কিবা ভিডিঅ' বনাইছে যোগ কৰা মানে কি জানা চবেই দিয়ে যে আমাৰ তাই আকৌ পিছুৱাই থাকিলে কথাটো বেয়া নহ'ব জানো সেইকাৰণে তোমালোকৰ তাই ভাল আকৌ আমাৰ ইহঁত পাই অলপ নিয়ম কানুন মানিব লাগে আৰু হেৰি আজি 9টা ষোল্লতে নহ'ব জানো ভাতকেইটা বনায়ে আহিছো ইয়াৰ পৰা গৈয়ে খামগে আৰু তাৰপিছততো আৰু একো মুখত দিব নাপায় খালে কিবা হ'ব বুলি ভয় লাগে তাতে আকৌ কালি ভাইটিয়ে ঘৰৰ পৰা এগালমান মাছ দিব পঠাইছে এই ৰৌ বাহু মানে এওঁ গৈছিল কুচিয়া অলপো দি পঠাইছে খাই শেষেই কৰিব পৰা নাই জানে ইমান তেল ওলাইছে মাছৰ পৰা কণীও ওলাইছে অলপ মাছখিনি পেলাই নিদিওঁ বজাৰত ইমান দাম হ'ব এইখিনি মাছৰ সেয়া আৰু বাকীখিনি থকাখিনি পেলাই দিম বাৰু ডাঙৰে কথা কৈ থাকিলে এনেকে টেপেচ মাতিব নাপায় ভাল নালাগে বুজাবচোন অকণ ছোৱালী আমাৰ আকৌ চিম্পি তেনেকুৱা নহয় খুৰী চাইন্সৰ মতে সূৰ্যগ্ৰহণৰ সময়ত এটা আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন পৰে যাৰ কাৰণে বাহিৰলৈ যাবলৈ মানা কৰে কাৰণ যদি বাহিৰলৈ যাওঁ আৰু আল্ট্ৰাভায়োলেট মানে অতি বেঙুনীয়া ৰশ্মিটো যদি গাত কেনেবাকে পৰে তেতিয়াহ'লে বেমাৰ আজাৰ হোৱাৰ কিবা চান্স থাকিব পাৰে আৰু তাৰ লগত বাকী খোৱা বোৱা ভাত পেলাই দিয়া কিবা পেলাই দিয়া সেইবিলাকো কোনো ধৰণৰ প্ৰব্লেম নাই আপুনি যেতিয়াই মন যায় তেতিয়াই খাব পাৰিব নাজানো পাই আমি আকৌ তোমাৰ নিচিনা চাইন্স লৈ পঢ়া নহয় যে হেৰি ইমান চাইন্সৰ কথা জানা নাচালৈ নগলা কিয় আমাৰ আকৌ তাই তেনেকুৱা নহয় সৰু ছোৱালী এনেকে টেপেচ মাত লগালে ভাল নালাগে কিবা এটা শিকিছো কাৰণেহে কৈছো আমি এনেই অন্ধবিশ্বাসৰ নামত ভাত পেলাই দিয়া পানী পেলাই দিয়া কিমান ল'ৰা ছোৱালী এসাঁজ ভাত খাব পোৱা নাই আমি এনেকে পেলাই দিয়াতকে যদি কাৰোবাক মাতি এসাঁজ ভাত খুৱাওঁ ইমান ভাল কথা হ'ব কেতিয়াবা ভাবি চাইছে জানো ইমান সমাজৰ কথা ভাবা তুমি দেখোন সমাজেও খাব পাৰিবা যি কথা নকবাচোন ভাল নালাগে নহয় কণিকা আজি তাই যি কথা কোৱা নাই তাই এটা ভাল কথা কৈছে